নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আৰু আজি মোৰ কাৰণে সঁচাকৈ বহুত ডাঙৰ দিন, কিয়নো যেতিয়া মই প্ৰথম অভিনয় কৰিবলৈ আৰম্ভ কৰিছিলোঁ আজিৰ পৰা 4 বছৰ আগত, তেতিয়াৰ পৰা মোৰ এটা সপোন আছিল যে মই কোনোবা এখন থিয়েটাৰৰ প্ৰমো হওক বা ষ্টেজত হওক অভিনয় কৰিবলৈ সুযোগ পোৱা। আৰু আজি মই সঁচাকৈ সেই ঠাইখিনিত উপনীত হৈছোঁ আপোনালোকৰ মৰম আশীৰ্বাদত। আৰু আজি মই গৈ আছোঁ জ্যোতি চিত্ৰবন, আৰু জ্যোতি চিত্ৰবনতে হৈ আছে অসমৰ শ্ৰেষ্ঠতম ভ্ৰাম্যমান নাট্য দল আবাহন থিয়েটাৰৰ প্ৰমো শ্বুট। 25-26 নাট্য দলৰ তেখেতসকলে কৰি আছে নাটককেইখনৰ প্ৰমো শ্বুটিং। আৰু আজি মই প্ৰমোত মানে অভিনয় কৰিবৰ কাৰণে সুযোগ পাইছোঁ, আৰু এই সুযোগটো মোক দিছে নয়ন দা, আৰু তেখেতক মই ধন্যবাদ দিবই লাগিব। তেখেতৰ কাৰণে আজি মই আবাহন থিয়েটাৰত মানে প্ৰমো শ্বুটিঙত চান্স পাইছোঁ, আৰু কিছু সময়ৰ পিছতে মই গুৱাহাটীলৈ ওলাই দিম। আৰু এতিয়া মই মানে কি ক'ম, আৰু মানে পূৰা ফূৰ্তি লাগি আছে। চ' আজি মই যাম আৰু যাই প্ৰমো শ্বুটিংটো কৰিম, আৰু আপোনালোকক শ্বুটিঙৰ কিছু পৰিৱেশ মানে কেনেকুৱা কি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু আমি আহি মেকআপ ল'লোঁ, আৰু এতিয়া মেকআপ লৈ আছোঁ, আৰু শ্বট চলি আছে। ইয়াত দেখিছে আপোনালোকে বাইদেউ শ্বট দি আছে, আৰু মোৰ শ্বট হ'ব। আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো। এটো হল এটা ক্লোজ কেটা মাৰি লচোন, টেনশন পইচা কম নি না 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 স্টেবল কৰিলে ফাস্ট কৰি দিম। স্টেবিলাইজাৰ আছে, ডোন্ট ওয়াৰি। এটা কি অ্যাকশন আহা এটা মুছন আহিলে পাই উদয় দাক চাওকচোন, মানুহজনে কিন্তু বহুত কষ্ট কৰিছে দেই। ফাইট ছিকুৱেঞ্চটো মানে এনেকৈ আমাক শিকাইছে, মানে বহুত কষ্ট কৰিছে। মাজে ফাল্টুও কৰি থাকে তেখেতে, বহুত ভাল মানুহজন, মানে কাম কৰি সঁচাকৈ বহুত ভাল লাগিছে। জীৱনৰ প্ৰথম কাম তেখেতৰ লগত, আৰু কৰি ভাল লাগিছে মোৰ, সঁচাকৈ কৈছোঁ। ধৰি যাবা টকাটো ধৰি যাব নেকি? টকাটো এনেকে যাব, আমি অলপ এনেকে গুছিম। আচ্ছা ঠিক আছে। বেছি সময় আমি নাপাওঁ। হাতখন ধৰিলি ইখনটো ধৰিলি এইটো নহয় কি মাৰো এইটো মোকো লাগিব, কাকো দে নাই তো ভিডিঅ' কৰি থচোন দিয়া, মই দি দিম দিয়া। তই দিবি যা।
ভিডিঅ'টো বেছি দীঘল কৰা নাই, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে আৰু গমেই পাইছে এইবাৰো আবাহন থিয়েটাৰে মানে চমক দিবলৈ গৈ আছে। আৰু আপোনালোকে চাই থাকক, মোৰ চেনেলটি পাৰিলে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু নতুন নতুন ব্লগবোৰ পাই থাকিব, লগতে কমেডি ৰিলছ পাই থাকিব। আপোনালোকে চাই থাকিব আৰু বাই বাই।